প্ৰথম ৰেকৰ্ডিং তাৰমানে সি তাৰ ককায়েক হয় উৎপল শৰ্মা পেহীয়েকৰ ল'ৰা ভাল ডাঙৰ মিউজিক ডাইৰেক্টৰ বম্বেত থাকে সি আগতে আমাৰ ঘৰতে থাকে উৎপল এতিয়া অসমত মিউজিক ইণ্ডাষ্ট্ৰি গ্ৰ' কৰিছে ষ্টুডিঅ' হৈছে আমাৰ আৰম্ভ হৈছে আৰু এতিয়া সি আহি পেলাই আমাৰ তাতে কাম কৰে থাকেও আৰু ই মানে বি বৰুৱাত পঢ়িছিলে নেকি আহিলে মানে ষ্টুডিঅ'ত আমাৰ তাত আহি থাকে উৎপলে কাম কৰে চাই তাৰপিছত এটা প্ৰথম যোৰহাটৰ এটা কেছেট আছিলে নামটো পাহৰিলোঁ সেই কেছেটটোত সিও এৰেঞ্জ মানে উৎপলৰ লগত কৰিছে আৰু সি গাইড ভইচবিলাক সি দিছে যিটো গাইড ভইচ গায় সেইটো সি দি আছিলে তাৰপিছত যোন গাব লগা আছিলে তেওঁৰ কিবা অসুখ হ'ল আহিব নোৱাৰিলে তেতিয়া ভূপেন দাই মানে গম পাইছা নহয় মোৰ মিষ্টাৰ ভূপেন দাই উৎপলক ক'লে যে ই দেখোন ইমান গাইড ভইচতে ইমান ভাল গায় ইয়াকে নোগোৱা কেলে ইমান ভাল গাইছে এনেকৈ ল'ৰাটো ইয়াকে ইয়ে গাব লাগে সঁচাকৈ জানানে আমি গাইড শুনিছোঁ কেনেকুৱা সি মাই গড পাৰ্থ আচৰিত লাগে এতিয়াও ভাবিলে এইটো কথা তাৰপিছত যেতিয়া সিয়ে গালে গোটেই গানখিনি তাৰপাছত আৰু তাক আৰু কোনে ৰাখে বাৰু এইটো শুনিলে প্ৰথম হেৰি তাৰপিছত আমি প্লেন কৰা হ'ল যে তাৰ এটা কেছেট ভালকৈ কৰা যাওক উৎপলেও ক'লে এওঁ ক'লে আমি চবেই মিলি পেলাই মানে পইচা পাতি ষ্টুডিঅ'ত এইবিলাক চব শ্বেয়াৰ হৈছে আৰু মানে বুজিছানে হেল্প কৰিছোঁ তাত অনামিকা অনুৰাধা তাৰপিছত মায়া আশা এইবিলাক চব আমাৰ তাত হোৱা এওঁৰ হাতেৰে কেনেকুৱা ধৰণৰ তাৰ কম্পজিশ্যন আৰু উৎপলো সাংঘাতিক এৰেঞ্জাৰ মানে সেইবোৰ এটা সৃষ্টি তোমালোকেতো শুনিছা চাগে এতিয়া গানবিলাক